Hello everyone, welcome to my channel. আজি মই ডিসকাস কৰিম 15টা ইন্ডিয়ান পলিটিৰ কোৱেশ্চন। এই কোৱেশ্চন কেইটা এসএস ফাৰ্স্ট ইয়াৰ, এসএস সেকেন্ড ইয়াৰ লগতে যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে ইম্পৰ্টেন্ট। কোৱেশ্চন নম্বৰ 1, সংবিধান সভাৰ প্ৰথম অধিৱেশন কেতিয়া হৈছিল? ইয়াৰ এনসাৰ হ'ব 1946 চনৰ 9 ডিসেম্বৰ তাৰিখে। কোৱেশ্চন নম্বৰ 2, সাইমন আয়োগ বা সাইমন কমিশন কেতিয়া গঠন কৰা হৈছিল আৰু ইয়াৰ এনসাৰ হ'ব 1927 চনত। কোৱেশ্চন নম্বৰ 3, ভাৰতৰ সংবিধানখন কেতিয়া গ্ৰহণ কৰা হৈছিল? বহুত ইম্পৰ্টেন্ট কোৱেশ্চন এইটো আৰু ইয়াৰ এনসাৰ হ'ব 1949 চনৰ 26 নৱেম্বৰ তাৰিখে। কোৱেশ্চন নম্বৰ 4, ভাৰতৰ সংবিধানখন কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হয় আৰু ইয়াৰ এনসাৰ হ'ব 1950 চনত 26 জানুৱাৰী তাৰিখৰ পৰা। কোৱেশ্চন নম্বৰ 5, কিমানতম সংশোধনীৰ দ্বাৰা সম্পত্তিৰ অধিকাৰক মৌলিক অধিকাৰৰ তালিকাৰ পৰা উঠাই দিয়া হৈছে আৰু ইয়াৰ এনসাৰ হ'ব, ইয়াতে চনটো মেনশন কৰি দিছো কিমান চনত উঠাই দিয়া হৈছে, এক্সামত কোৱেশ্চন আহিব পাৰে। এনসাৰ হ'ব 1978 চনত 44তম সংশোধনী আইনৰ দ্বাৰা মৌলিক অধিকাৰৰ তালিকাৰ পৰা সম্পত্তিৰ অধিকাৰক উঠাই দিয়া হৈছে আৰু সম্পত্তিৰ অধিকাৰ বা ৰাইট টু প্ৰপাৰ্টি বৰ্তমান এটা হৈছে সিম্পল লিগেল ৰাইট। কোৱেশ্চন নম্বৰ 6, কিমান চনত সংবিধানৰ সংশোধন ঘটাই ভোটাধিকাৰৰ বয়স 18 বছৰলৈ হ্ৰাস কৰা হৈছে? আগতে 21 ইয়াৰ্ছ হোৱাৰ লগে লগে সকলোৱে ভোট দিব পাৰিছিল, কিন্তু 1989 চনত এইটো সংশোধন ঘটোৱা হৈছে আৰু বৰ্তমান 18 ইয়াৰ্ছ হোৱাৰ লগে লগে আমি ভোট দিব পাৰোঁ। কোৱেশ্চন নম্বৰ 7, ভাৰতৰ প্ৰথম নাগৰিক বুলি কাক জনা যায় আৰু ইয়াৰ এনসাৰ হ'ব ৰাষ্ট্ৰপতি। কোৱেশ্চন নম্বৰ 8, প্ৰধানমন্ত্ৰী কোনে নিয়োগ কৰে আৰু এনসাৰ হ'ব ৰাষ্ট্ৰপতিয়ে। কোৱেশ্চন নম্বৰ 9, ৰাজ্যসভাৰ সদস্য সংখ্যা কিমান আৰু ইয়াৰ এনসাৰ হ'ব 250। কোৱেশ্চন নম্বৰ 10, লোকসভাৰ সদস্য সংখ্যা কিমান আৰু এনসাৰ হ'ব 545। কোৱেশ্চন নম্বৰ 11, উচ্চতম ন্যায়ালয় কেতিয়া গঠন কৰা হৈছিল আৰু এনসাৰ হ'ব 26 জানুৱাৰী 1950। কোৱেশ্চন নম্বৰ 12ত সুধিছে পিলৰ ফুল ফৰ্ম আৰু এনসাৰ হ'ব পাব্লিক ইণ্টাৰেষ্ট লিটিগেশ্যন। কোৱেশ্চন নম্বৰ 13, 2000 চনত গঠন হোৱা 3খন ৰাজ্যৰ নাম সুধিছে আৰু ইয়াৰ এনসাৰ হ'ব উত্তৰাখণ্ড, ছত্তীশগড় আৰু ঝাৰখণ্ড। কোৱেশ্চন নম্বৰ 14, মেঘালয় ৰাজ্য কেতিয়া গঠন কৰা হৈছিল আৰু ইয়াৰ এনসাৰ হ'ব 1972 চনত মেঘালয় ৰাজ্য গঠন কৰা হৈছিল। মই লগতে লিখি দিছোঁ যে গাৰো, খাচী আৰু জয়ন্তীয়া জনজাতীয় যিসকল লোক আছে সেই সকল লোকৰ বাবে মেঘালয় ৰাজ্য গঠন কৰা হৈছিল আৰু চনটো মেনশন কৰি দিছোঁ। কোৱেশ্চন নম্বৰ 15, মিজোৰামক কেন্দ্ৰীয় শাসিত অঞ্চলৰ মৰ্যাদা কেতিয়া প্ৰদান কৰা হৈছিল আৰু ইয়াৰ এনসাৰ হ'ব 1971 চনত। লগতে মনত ৰাখিব 1987 চনত মিজোৰামক পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা হয়।